কাটি মানুহজনী আৰু ল'ৰা পোনা কেইটা যেনে তেনে দিহা এটা লগালো এই অযোধ্যাত থকা হলে ইমান দিনে আমাৰ প্ৰাণ গৈ ওলালেহেঁতেন এতিয়া গ'ল ঘৰত যি এপদ লাম লাপত বাকী আছিল তাকে লৈ পশ্চিমত থকা পৰিয়ালৰ কাষলৈকে যাম তই ঠিকেই কৈছ মঞ্জং কাটি এই চকুৰ আগতে সেই দিনবিলাক কেনেকৈ সলনি হ'ল দেখিলি নে অজয় মহাৰাজৰ দিনত আমি কম ভোগ কৰিছিলো নে কম ভোগ কৰিছিলো মাছ মাছ কাছ কাছ গাখীৰ গাখীৰ মাখন বিধে বিধে ফল মূল তোক কলো নহয় ফল মূল প্ৰতি গছৰ তল ভৰি থাকে সেইবোৰ কোনো খাওঁতাই নাই একেবাৰে গছৰ সতেজ ফুলহে খাইছিলো বুজিছ মঞ্জং কাটি দিন যেন কলে গ'ল মঞ্জং কাটি সকলোবোৰ মহাৰাজে দখলৰ কাৰণে হৈছে এই আগৰ সেই অজয় মহাৰাজে অতি কমেও এই এমাহৰ দুমাহৰ মূৰে মূৰে আহি এই প্ৰজাসকলক সুখ দুখত খাব এই ওজৰ আপত্তিবিলাক নিজ কাণে শুনে তোৰ সেই অভাৱে হওক তোৰ সেই দুখী বিচাৰে হওক ঠাইতে সমাধান এইজনে কহে ৰূপতে ৰাণী কেইজনীৰ লগতহে ব্যস্ত প্ৰজা সুখ দুখ খাব বাদে এই ৰাজ্যত কি ঘটিছে খবৰ এটা ল'বলৈ আহৰি নাই সেইকাৰণে পাপ হৈছে কৰিলে আমাৰ লেঠাই ছিগিল হবগে লাগিব বুজিছ মাৰিলেও মা এতিয়া কম সুখত আছো নে পিতৃ পিতামহৰ ৰাজ্যখন এৰিবলৈ পাই কম বেজা লাগিছে নে সেইটো আমিহে বুজিছো যোৱা 5 বছৰ অনাবৃষ্টিৰ ফলত আমাৰ নিচিনা ভগনীয়া প্ৰজা খবৰ ল'বলৈ মহাজা হৈ